উৰুকা দিনা ৰাতি খাবলৈ মাছ যে আনিছিলে, মই এইখিনি মাছখিনি লৈছোঁ। এতিয়া মাছখিনি ভাজি ল'ম। ভাজাখিনি আপোনালোকক নেদেখালোঁ। মাছখিনি ভাজি ইফালে আকৌ মই কেৰাহীটো বহাই দিছোঁ। তেল আৰু তেলত মই জলকীয়া দুটা ফালি দিছোঁ আৰু পিঁয়াজ দিছোঁ। এইখিনি চিনি পাইছে নেকি? চুকা টেঙা হয়। আমি বিহুত তাৰমানে উৰুকা দিনা ৰাতি এনেকৈ চুকা টেঙা কাঠ আলু খাওঁ। চুকা টেঙা দি দিছোঁ, তাতে নিমখ দিছোঁ। চুকা টেঙাটো জহি যাবলৈ বেছি সময় নালাগে। নিমখ অলপ দিলে আৰু জলদিয়ে জহি যায়। এয়া দেখিছেনে, জহি গ'ল। একদম অলপ হৈ যাবগৈ। এয়া চাওক। চুকা টেঙাখিনি ধুনীয়াকৈ কমি গৈছে। এতিয়া ধুনীয়া সিজি গ'ল। আৰু ইফালে মই কাঠ আলুখিনি বইল কৰি ৰাখিছিলোঁ। কাঠ আলুখিনি এতিয়া মই তাতে দি দিম। কাঠ আলুখিনি মই অলপ ৰঙা যেন দেখিলোঁ, বগাই আনিছিলোঁ, কিন্তু বইল কৰাৰ পিছত অলপ ৰঙা ৰঙা দেখিলোঁ। মই ভাবিছিলোঁ বেয়াই লাগিব নেকি, কিন্তু সোৱাদটো বেয়া নালাগিল, ভালেই লাগিলে। এতিয়া এনেকৈ অলপ বেছি লৰাব নালাগে আৰু চুকা টেঙাখিনিও সিজি আছে। ইফালে কাঠ আলু বইল কৰা হৈ আছে। ইফালে মই গৰম পানী বহাই ৰাখিছিলোঁ, উতলোৱা গৰম পানীখিনি মই দি দিছোঁ। অলপ বেছিকৈ পানী দিছোঁ, কাৰণ আমি ৰাতিও খাম আৰু ৰাতিপুৱাও আমি প্ৰত্যেকবাৰে বিহুত পিছদিনা খাওঁৱেই। বাহিৰ তৰকাৰী খাওঁ, তাৰমানে ঠাণ্ডা তৰকাৰী। ভাতটো গৰম কৰি লওঁ। ইফালে মাছ ভাজি ৰাখিছিলোঁ যে, মাছখিনি মই দি দিছোঁ। ডাঙৰ কেৰাহীতে বনাইছোঁ, ৰাতিপুৱালৈকে ৰখিব লাগিব। প্ৰত্যেকবাৰে আমি এনেকৈয়ে তৰকাৰীখিনি বনাই থৈ দিওঁ আৰু ৰাতিপুৱা খালি ভাত বনাওঁ, গৰম ভাত আৰু ভাজি চাজি যি ৰখে আৰু চব আমি ৰাতিপুৱা খাওঁ। অলপ বেছিকৈ বনাওঁ ৰাতিপুৱা ৰখাকৈ, আৰু ভাতটো খালি গৰম কৰি লওঁ, গৰম ভাত বনাওঁ। আৰু ইফালে উতলি আছে, মই নমাবৰ সময়ত ধনিয়া দিলোঁ।